Hello students, welcome to Edulate Coaching. So মই এতিয়া এটা নতুন টপিক লৈ আহিছোঁ তোমালোকৰ মাজলৈ, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন অৰ্থাৎ অনুপাত আৰু সমানুপাত। তো এইটো সকলোৱে পঢ়িছা। ইয়াৰ আগতে মই এটা কথা কৈ লওঁ, লাষ্ট যিটো ভিডিঅ' মই দিছিলোঁ তোমালোকক কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ওপৰত, তো তাৰ এনচাৰখিনি মই এতিয়ালৈকে পোৱা নাই ভালদৰে। হোৱাটছএপ গ্ৰুপতে হওক বা কমেণ্ট ছেকশ্যনতে তোমালোকে ভালদৰে তাৰ এনচাৰখিনি এতিয়ালৈকে দিয়া নাই। আই হোপ তোমালোকে সেইখিনি ভালদৰে ট্ৰাই কৰিবা আৰু এনচাৰকেইটা কমেণ্ট বক্সত পোষ্ট কৰিবা। আৰু যদি কিবা ডাউট থাকে হোৱাটছএপ গ্ৰুপতে হওক বা কমেণ্ট বক্সত হ'লেও সুধিব পাৰা তোমালোকে। চ' আমি ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। হোৱাটছএপ গ্ৰুপত তোমালোকে যদি দিয়া তো তাত বেছি সুবিধা হয় আমাৰ কাৰণে। তো আমি তাতে ভালদৰে উইথ প্ৰপাৰ এক্সপ্লেনেশ্যন আমি তোমালোকক দিব পাৰোঁ। চ' নাও এতিয়া আমাৰ টপিকটো হ'ল অনুপাত আৰু সমানুপাত, আৰু এইটোৰ ওপৰত তোমালোক সকলোৱে পঢ়িছাই হয়তো। তো অনুপাত মানে কি হয় একচুৱেলি, যাক ৰেচিঅ' বুলি কোৱা হয়। ৰেচিঅ' ইজ এ কম্পেৰিজন অফ টু ভেলিউজ, অৰ্থাৎ অনুপাত দুটা মানৰ তুলনা। সদায় আমি যেতিয়া দুটা মান তুলনা কৰিম তাক কি বুলি কওঁ? ৰেচিঅ' বা অনুপাত বুলি কওঁ। যদি এ আৰু বি দুটা সংখ্যা আছে, সিহঁতৰ অনুপাত বুলি ক'লে মই কি লিখিম? A:B, অৰ্থাৎ A/B। এটা ৰেচিঅ' মানে ই এটা জাষ্ট তুলনা কৰা হৈছে, মানে কম্পেৰিজন। A/B, এ আৰু বিৰ মাজত যিটো তুলনা মানে কম্পেৰিজন কৰিছোঁ, সেইটোকে কি বুলি কওঁ? মই অনুপাত বুলি কওঁ। আৰু প্ৰপৰ্শ্যন অৰ্থাৎ সমানুপাত মানে কি হয়? যেতিয়া দুটা অনুপাত সমান হয়, অৰ্থাৎ টু ৰেচিঅ'জ আৰ ইকুৱেল। ৱেন টু ৰেচিঅ'জ আৰ ইকুৱেল দেন ইট ইজ ন'ন এজ প্ৰপৰ্শ্যন। ইয়াতে মই যদি কওঁ যে A/B এটা ৰেচিঅ', অৰ্থাৎ A:B ৰেচিঅ'টো আৰু C:D এই দুইটা ৰেচিঅ' সমান, তেতিয়া মই ইয়াক কি বুলি ক'ম? প্ৰপৰ্শ্যন। আৰু ইয়াক কেনেদৰে চিম্বলাইজ কৰা হয় তোমালোকে চালে এইটো বুজি পাবা, কাৰণ সকলোৱে এইখিনিয়ে স্কুলিং লেভেলত পঢ়িছা। এতিয়া তাৰ পাছত মই কেইটামান নতুন কনচেপ্ট তোমালোকক দিব বিচাৰিছোঁ। ফাৰ্ষ্টটো হ'ল ডুপ্লিকেট ৰেচিঅ', তাৰপাছতে ছাব ডুপ্লিকেট ৰেচিঅ', নেক্সট ট্ৰিপ্লিকেট ৰেচিঅ' আৰু ছাব ট্ৰিপ্লিকেট ৰেচিঅ'। এতিয়া ডুপ্লিকেট ৰেচিঅ'টো কি হয় আমি ফাৰ্ষ্ট চাওঁ। এ আৰু বি যদি দুটা ৰেচিঅ' হয়, মানে অৰ্থাৎ এটা ৰেচিঅ' হয়, এ আৰু বি দুটা নাম্বাৰ যদি ৰেচিঅ' A:B বুলি কওঁ, তেতিয়াহ'লে এ আৰু বিৰ ডুপ্লিকেট ৰেচিঅ'টো হ'ব সদায় A²:B²। এক্সামত আহে এই আটাইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, মই এটা এটাকৈ বুজাব ট্ৰাই কৰিম। চ' A²:B² হ'ব ডুপ্লিকেট ৰেচিঅ'। অৰ্থাৎ তোমাৰ হাতত এটা নাম্বাৰ আছে 2:3, যদি তাৰ ডুপ্লিকেট ৰেচিঅ' ফাইণ্ড কৰিবলৈ হ'লে তুমি কেনেকৈ ফাইণ্ড কৰিব লাগিব? 2²:3², অৰ্থাৎ 4:9। এক্সামত ডাইৰেক্ট আহে যে 2:3 ডুপ্লিকেট ৰেচিঅ' কি হয়। নেক্সট ছাব ডুপ্লিকেট ৰেচিঅ', যদি এ আৰু বি দুটা, এইটোৰ পৰাই আমি আটাইকেইটা ক'ম। AB ৰেচিঅ' হ'লে তাৰ ছাব ডুপ্লিকেট ৰেচিঅ'টো হ'ব √A:√B, অৰ্থাৎ এইটো হ'ল স্কোৱাৰ আৰু এইটো হ'ল ৰুট। এতিয়া মই এটা এক্সাম্পল দিছোঁ তোমাক। 4:9ৰ ছাব ডুপ্লিকেট ৰেচিঅ'টো হ'ব √4:9, অৰ্থাৎ 2:3। ইটো সিটোৰ ওলোটা, বস্তুটো ভালদৰে চাবা, মন কৰিবা। এতিয়া ট্ৰিপ্লিকেট ৰেচিঅ' AB ৰেচিঅ' হ'লে তাৰ ট্ৰিপ্লিকেট ৰেচিঅ'টো হ'ব A³:B³। একেদৰে ছাব ট্ৰিপ্লিকেট ৰেচিঅ'টো হ'ব3/3A:3/B। এইটোৰ পৰা কৈ আছোঁ কিন্তু আটাইকেইটা মন কৰিবা ভালদৰে। এতিয়া ট্ৰিপ্লিকেট ৰেচিঅ' এটা আমি এক্সাম্পল কৰিম। তো তোমাক যদি দিয়া আছে, একেটা এক্সাম্পল লৈছোঁ, 2:3 ট্ৰিপ্লিকেট ৰেচিঅ'টো হ'ব 2³ অৰ্থাৎ এইটো কিমান পাম আমি? 8, আৰু এইটো কিমান পাম আমি? 27। একেদৰে এইটো যদি মই ওলোটাকৈ ইয়াতে কৰিছোঁ, 8:27ৰ ছাব ট্ৰিপ্লিকেট ৰেচিঅ'টো কি হ'ব? (3/8)⁻(3), অৰ্থাৎ ইয়াৰ এনচাৰটো আমি কিমান পাম? 2:3। তো এই চাৰিটা কনচেপ্ট আমি ফাৰ্ষ্ট আগতে ভালদৰে শিকি ল'ম। তো নেক্সট আমি আৰু এটা আছে কনচেপ্ট, এইটো হ'ল কম্পাউণ্ড ৰেচিঅ'। এইটো অলপ বেলেগ হয়, এইটো কি হয় আমি ভালদৰে বুজিব ট্ৰাই কৰিম। তোমাক দুটা ৰেচিঅ' যদি দিয়া থাকে A:B আৰু C:D, তেতিয়া তাৰ কম্পাউণ্ড ৰেচিঅ'টো হয় সদায় AC:BD, অৰ্থাৎ A/B আছে তোমাৰ লগত আৰু C/D আছে, তেতিয়াহ'লে তাৰ কম্পাউণ্ড ৰেচিঅ'টো কি হয় সদায়? AC:BD। বুজি পালানে? তোমাৰ ওচৰত আছে A:B আৰু C:D, তাৰ কম্পাউণ্ড ৰেচিঅ'টো কি হ'ব তেনেহ'লে? AC:BD। ফৰ এক্সাম্পল মই এটা কুৱেশ্যন আমি কেনেদৰে কৰিম? ছাপ'জ মিল্ক আৰু ৱাটাৰ দুজন তোমালোকৰ ফ্ৰেণ্ডৰ লগত, তোমাৰ ওচৰত আছে মিল্ক 2:3 ৰেচিঅ'ত, আৰু তোমাৰ ফ্ৰেণ্ডজনৰ ওচৰত মিল্ক আছে 5:3 ৰেচিঅ'ত। এতিয়া তোমালোকৰ কম্পাউণ্ড ৰেচিঅ'টো, দুইটাৰে যদি মিল্ক আৰু ৱাটাৰৰ কম্পাউণ্ড ৰেচিঅ'টো সোধে, আমি কেনেদৰে কৰিম?
2/3 মানে এইটো হ'ব কি এ বি, এইটো কি হ'ব চি ডি। তেতিয়া আমি কম্পাউণ্ড ৰেচিঅ'টো কেনেকৈ ফাইণ্ড কৰিম? এ চি ইজ টু বি ডি, অৰ্থাৎ 2 × 5 ইজ টু 3 × এইটো কিমান দিছিলোঁ মই 3 দিছিলোঁ আৰু এইটো কিমান দিছিলোঁ 5। অ'কে, 3 × 3 মানে 10:9 হ'ব তোমালোকৰ দুইজনৰ হাতত থকা মিল্কৰ কম্পাউণ্ড ৰেচিঅ'। বুজি পালানে কুৱেশ্যনটো? তো এইটো কম্পাউণ্ড ৰেচিঅ'। তাৰ আগতে আমি এই 5টা আটাইকেইটা কনচেপ্ট আমি ভালদৰে বুজিব লাগিব। ডুপ্লিকেট ৰেচিঅ', চাব ডুপ্লিকেট, ট্ৰিপ্লিকেট, চাব ট্ৰিপ্লিকেট আৰু কম্পাউণ্ড ৰেচিঅ'। অ'কে, চ' নাও আমি এতিয়া কেইটামান কুৱেশ্যন ট্ৰাই কৰিম কৰিবলৈ। A is to B is equal to 4:5 আছে আৰু B is to C is equal to আমাৰ কিমান আছে 5:7 আছে। দেন ফাইন A is to B is to C, অৰ্থাৎ A অনুপাত B অনুপাত C আমাক ফাইন কৰিব দিছে। আমি কেনেকৈ ফাইন কৰিম? একদম ইজি হয়। A is to B আৰু এইডোখৰতে মই is to C বুলি লিখি ল'লোঁ। ঠিক আছে, প্ৰথম ৰেচিঅ'টোত কিমান দিয়া আছে তোমাক 4:5 দিয়া আছে আৰু ছেকেণ্ড ৰেচিঅ'টোত তোমাক কিমান দিয়া আছে? B is to C 5:7 দিয়া আছে। মন কৰিবা ট্ৰিকটো কেনেকৈ হয়, মন কৰিবা, একদম একো বেলেগ মেথড ইউজ নকৰোঁ আমি। এতিয়া তোমাক ফাৰ্ষ্ট ৰেচিঅ'টোত দিয়া আছে 4:5 আৰু ছেকেণ্ডটোত দিয়া আছে 5:7। B is to C দিয়া আছে, তো বিৰ তলত লিখিছোঁ মই, চিৰ তলত লিখিছোঁ 7 আৰু এৰ তলত এইফালে 4 আৰু বিৰ তলত 5। আমাৰ অৰ্থাৎ বিটো আছে দুইটাৰ লগতে। এতিয়া কি কৰিম আমি? এই কাষত এইটো যি আছে তাৰ কাষতো আমি 5 লিখিলোঁ। ইয়াতে 5 আছে, ইয়াৰ কাষতো আমি 5 লিখিলোঁ। এতিয়া এইটো হ'ল A, এইখিনি হ'ল B, এইখিনি হ'ল C। আমাক এতিয়া A is to B is to C ফাইন কৰিব দিছে। আমি তাৰ কাৰণে কি কৰিম? আমি চাম যে A B Cৰ পৰা আমি কিবা কিবি কাটিব পাৰোঁ নেকি, কিবা কাট কৰি ইয়াৰ পৰা আমি ৰিডিউচ কৰিব পাৰোঁ নেকি নাম্বাৰটো। তাৰ কাৰণে মই দেখিলোঁ যে ইয়াতো 5 আছে, ইয়াতো 5 আছে, ইয়াতো Cটো 5 আছে, আছেনে নাই? এইৰ লগতো অৰ্থাৎ যেতিয়া একেই থাকে মানে B ইয়াত একেই আছে দুইটাতে, চোৱা আমি ডাইৰেক্ট লিখিব পাৰোঁ A is to B is to C is equal to কি হয় 4:5:7। চোৱা কটাকটি কৰাৰ পিছতো আমি পাওঁ ইয়াত 4 থাকিলে, ইয়াত 5 থাকিলে, ইয়াত 7 থাকিলে। নেক্সট এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমালোকে হোমৱৰ্ক কৰিবা, একেই হয়। এই কুৱেশ্যনটো তোমালোকে হোমৱৰ্ক কৰি এনচাৰটো গ্ৰুপত চেণ্ড কৰিবা। নেক্সট এই কুৱেশ্যনটো চাওঁ আমি। A is to B দিয়া আছে 4:5, B is to C দিয়া আছে 10:9। এতিয়া এই কুৱেশ্যনটো আমি কেনেদৰে কৰিম? 4:5 আৰু এইটো হ'ল A is to B is to C লিখি ল'লোঁ মই, আৰু B is to C কিমান দি আছে? বিৰ তলত লিখিলোঁ মই 10 আৰু এইফালে চিৰ তলত লিখিলোঁ মই 9। এতিয়া আমি এইটো কেনেকৈ কৰিম? আমাক লাগে কি A is to B is to C। তো মই ইয়াৰ কাষতে 10 আছে নহয়, তো ইয়াতো 10 লিখিলোঁ। ইয়াত 5 আছে, তো ইয়াৰ কাষত মই কি লিখি ল'লোঁ 5। এতিয়া মই চাম যে ইয়াতে কিবা কটাকটি কৰিব পাৰোঁ নেকি। ইয়াতো 10 দেখিলোঁ, ইয়াত 5 দেখিলোঁ, ইয়াত 5। এইটোৰ লগত এইটো, এইটোৰ লগত এইটো নহয়, চাবা এইটো হ'ল A, এইটো হ'ল B আৰু এই গোটেইটো হ'ল C। তো গতিকে মই কটাকটি কৰিবৰ কাৰণে A B C তিনিওটাতে পাব লাগিব এটা নাম্বাৰ কাটিবৰ কাৰণে। তো এতিয়া চোৱা ইয়াতে 10 আছে, ইয়াতে 5 আছে, ইয়াতে 5 আছে, কাটিব পাৰিম মানে মই। এই 5টো কাটিলোঁ, এই 5টো কাটিলোঁ, কিন্তু এই 10টোক কাটিবলৈ হ'লে ইয়াতে কেইবাৰ যাব? দুবাৰ যাব, কাৰণ সৰু সংখ্যাটো কি হয় 5 1 বাৰ, ইয়াত 1 বাৰ, ইয়াত নিদিলেও কোনো কথা নাই, ইয়াত 2 বাৰ। আৰু কিবা কটাৰ অপশ্যন আছে নেকি? ইয়াত 4 থাকিল, ইয়াত 10 থাকিল, ইয়াত 9 থাকিল, নাই। তো এতিয়া জাষ্ট মাল্টিপ্লাই কৰা, 4 × 2 8, 10 × 1 10 আৰু ইয়াতে থাকিল 9। অৰ্থাৎ আমাৰ এনচাৰটো কি হ'ল? A is to B is to C 8:10:9। নেক্সট এটা কুৱেশ্যন আমি আৰু এটা কুৱেশ্যন ট্ৰাই কৰোঁ। A is to B যদি হয় 2:3, B is to C যদি হয় তোমাৰ ছাপ'জ 4:6। এতিয়া A is to B is to C ফাইন কৰিবলৈ হ'লে আমি কি কৰিম? পটাপট 2:3 আৰু এইটো হ'ল 4:6। ইয়াৰ কাষত কি বহিব? 3, ইয়াৰ কাষত কি আহিব? 4। এতিয়া আমি কটাকটি কৰিব পাৰিম নেকি চাওঁ। ইয়াতে 2 আছে, ইয়াতে 4 আছে, ইয়াতে 6 আছে। তো 2 ইয়াৰ 4ক গ'ল দুবাৰ, ইয়াৰ 6ক গ'ল তিনিবাৰ। অৰ্থাৎ Aৰ পৰা এটা ল'লোঁ, Bৰ পৰা এটা ল'লোঁ আৰু Cৰ পৰা এটা ল'লোঁ। ইয়াতে কি থাকিলে? 4 থাকিলে। ইয়াতে 3 2 যা 6, 3 3 যা 9। এনচাৰটো কি হ'ব? 4:6:9। বুজি পালানে? তো A is to B is to কিমান পালোঁ? 4:6:9। তোমালোকক ইয়াতে মই এটা হোমৱৰ্ক দিওঁ, কুৱেশ্যন এটা দিওঁ এইটো ৰিলেটেড। আৰু বহুত কুৱেশ্যন আছে ৰেচিঅ' প্ৰপৰ্শ্যন, আমি সেইখিনিও ট্ৰাই কৰিম। তো কুৱেশ্যন এটা মই দিছোঁ তোমালোকক, A is to B দিছোঁ মই 4:10, B is to C দিছোঁ তোমালোকক 5:12। তো A is to B is to C কিমান হ'ব? জাষ্ট এই ট্ৰিকটো ইউজ কৰি পেলাই তোমালোকে কৰি দেখাবা। অ'কে,
চ' লাষ্ট মই আৰু এটা কুৱেশ্যন কৰিছোঁ, যিমানেই ডাঙৰ নহওক লাগে, এইবাৰ আমাক A is to B দিয়া আছে, B is to C, C is to D দিয়া আছে, আৰু আমাক কি ফাইণ্ড কৰিব লাগে, A is to B is to C is to D. তো যেনেকুৱা কুৱেশ্যনেই নহওক লাগে, আমি এই মেথডটোত খুব সহজে কৰিব পাৰোঁ। তো আমি এতিয়া A is to B is to C is to D ফাইণ্ড কৰিব লাগে। ফাৰ্ষ্ট ৰেচিঅ'টো চোৱা, তোমাক 2 is to 3 দিয়া আছে, মানে A 2 আৰু B কিমান দিয়া আছে 3। তো ছেকেণ্ডটো চোৱা, তোমাক B is to C দিয়া আছে 3 is to 4, আৰু এইটো কিমান দিয়া আছে, C is to D দিয়া আছে 6 is to 7। তো ছাইডত ইয়াতে কি আছে 3 লিখি দিয়া, কোনো কথা নাই। ইয়াতে 3 আছে, তো ইয়াৰ কাষত কি আহিব 3, এই চাইনটো জাষ্ট দি দিয়া। আৰু ইয়াতে কি আছে 4, তো ইয়াৰ কাষত হ'ব 4। ইয়াতে কি আছে 6, তো ইয়াৰ কাষত হ'ব 6, ইয়াৰ কাষতো হ'ব 6। ছেইম মেথড। এতিয়া কটাকটি কেনেকৈ কৰিম আমি চোৱা। তো কেঞ্চেল আউট আমি কেনেকৈ কৰিব পাৰোঁ, এতিয়া আমি চাম যে আটাইকেইটাতে কি আছে, কিবা একে সংখ্যা আছে নেকি। হয়, ইয়াতো 3 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, কাটি দিলোঁ। আৰু কাটিব পৰা কিবা সংখ্যা আছে নেকি আমি চাওঁ। তো ফাৰ্ষ্ট ইয়াত 4 আছে, ইয়াত 3, 6টো আমি কাটিবৰ কাৰণে দেখিলোঁ যে ইয়াতে তিনিওটাতে কি আছে 6 আছে, 6 আৰু ইয়াতে 4 আছে, অৰ্থাৎ 2ৰে আমি কাটিব পাৰোঁ। ইয়াক যদি 2ৰে কাটোঁ 2 টাইমছ গ'ল, ইয়াক 3 টাইমছ, ইয়াক 3 টাইমছ, ইয়াক 3 টাইমছ, অৰ্থাৎ 2 2 গুণ 4, 2 3 গুণ 6, 2 3 গুণ 6, 2 3 গুণ 6। তো ইয়াতে কি থাকিলে আৰু কটাকটি কৰিব পৰা কোনো অপশ্যন নাই। 2 3 যা 6, 3 3 যা 9, 4 3 যা 12, 2 7 যা 14, অৰ্থাৎ A is to B is to C is to D আমি এনচাৰটো কিমান পালোঁ, 6 is to 9 is to 12 is to 14, আৰু ইয়াতকৈ আমি এইটো সৰু কৰিব পৰা নাযায়। তো এনচাৰটো কিমান হ'ল, 6 is to 9 is to 12 is to 14। তো নাও মই কেইটামান কুৱেশ্যন তোমালোকক দিম। তো কুৱেশ্যনকেইটা তোমালোকে ছল্ভ কৰি পেলাই আগৰ দুটা হোমৱৰ্ক মই যিটো লাষ্ট দি আহিলোঁ এতিয়া, সেই দুটাটো তোমালোকে কৰিবাই, আৰু লগতে মই কেইটামান দিছোঁ। তো তোমালোকে সেইকেইটা এনচাৰ কৰি কমেণ্ট বক্সত দিবা, আৰু লগতে গ্ৰুপত শ্বেয়াৰ কৰিবা। চ' মই কেইটামান হোমৱৰ্ক দিছোঁ তোমালোকক। ইয়াতে 5টা হোমৱৰ্ক আছে, তোমালোকে আটাইকেইটা হোমৱৰ্ক ট্ৰাই কৰিবা, আটাইকেইটা কনচেপ্টৰ ওপৰত। তো আমি আজি ডুপ্লিকেট ৰেচিঅ' পঢ়িলোঁ, ছাব ডুপ্লিকেট, ট্ৰিপ্লিকেট, ছাব ট্ৰিপ্লিকেট, কম্পাউণ্ড ৰেচিঅ'। সেইটোৰ ওপৰত দিয়া নহ'ল, সেইটো তোমালোকে ভিডিঅ'টো চাবা আৰু তেনেকুৱা কুৱেশ্যন কৰিব ট্ৰাই কৰিবা। আৰু নেক্সট তোমাৰ A is to B দিয়া থাকিলে বা B is to C দিয়া থাকিলে আমি কেনেদৰে A is to B is to C ফাইণ্ড কৰিব লাগে, বা A is to B is to C is to D ফাইণ্ড কৰিব লাগে, সেইখিনি আমি শিকিলোঁ। তো নেক্সট আমি ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, অৰ্থাৎ অনুপাত সমানুপাতৰ ওপৰত বহুত কুৱেশ্যন আহে বেলেগ বেলেগ টাইপৰ, আমি সেইখিনি নেক্সট পাৰ্টত আমি ট্ৰাই কৰিম। আৰু মই নেক্সট ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিব চেষ্টা কৰিম উইথ চাম কুৱেশ্যনছ, চ' ডেট তোমালোকে ভালদৰে ট্ৰাই কৰিব পাৰা সেইখিনি নতুন কনচেপ্টৰ সৈতে মই তোমালোকক আকৌ লগ পাম। চ' এতিয়ালৈ এইখিনি তোমালোকে ট্ৰাই কৰিবা, আৰু এনচাৰখিনি আই হোপ তোমালোকে কমেণ্ট বক্স আৰু গ্ৰুপত শ্বেয়াৰ কৰিবা। এণ্ড প্লিজ চেনেলটো তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ভাল লাগে তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'খিনি শ্বেয়াৰ কৰিবা। অ'কে, থেংক ইউ, গুড নাইট।